আমাৰ অসমৰ নিউজ চেনেলৰ ধন্যবাদ থাকিলোঁ আৰু মই 24 বছৰ আৰ্মিত চাকৰি কৰি আহিলোঁ। এতিয়া গাঁৱত আহি ফালে বহুত ভাল লাগিছোঁ, বৰ শান্তি লাগিছোঁ আৰু আমাৰ ৰাইজক মোৰ এই সন্মান কৰাৰ কাৰণে বহুত ৰাইজৰ কাৰণে ধন্যবাদ থাকিলোঁ। আমাৰ খুৰা খুৰী ভাই ককা চব সিহঁতে মিলি ফালে মোক ৰেচপেক্ট কৰিছোঁ, সেইকাৰণে বহুত ধন্যবাদ থাকিলোঁ। কেতিয়া চাকৰিত যোগদান কৰিছিলে? মই 2002 এপ্ৰিল ফাৰ্ষ্ট মোৰ জইন এই তামোলপুৰত ইণ্টাৰভিউ আছিলোঁ। সেই সময়ত মোৰ আৰ্মি চাকৰি ফাৰ্ষ্ট পাইছে আৰু এতিয়া মই ডাইৰেক্ট 24 বছৰ কৰি ফালে আহমদনগৰ আমাৰ ট্ৰেইনিং চেণ্টাৰ আছিলোঁ আগতে, তাৰ পৰা মই ৰিটায়াৰ হৈ ফালে আহিলোঁ। মোৰ একচুৱেলি ৰেজিমেণ্টটো 81 আৰ্মড ৰেজিমেণ্ট, এতিয়া ৰেজিমেণ্ট পাঠানকোটত আছোঁ। মই এই ট্ৰেইনিং চেণ্টাৰৰ পষ্টিং আছিলোঁ, তাৰ পৰা ট্ৰেইনিং চেণ্টাৰতে মোৰ পেঞ্চনৰ সমাপ্ত হৈ গৈছে, তাৰ পৰাহে পেঞ্চন আহিছোঁ। আৰু উল্লেখযোগ্য স্মৃতি কি আছিলে আপোনাৰ? উল্লেখযোগ্য ঘটনা ঘটনা মানে এনে বহুত এই চিভিলৰ আৰু আমাৰ ডিফেন্সৰ ছাৰ্ভিচটো ডিফাৰেঞ্চ আছে। বিলকুল আমি ফৌজিত নিজৰ ষ্ট্ৰং থাকিব লাগে, মেণ্টেলিটি একদম ষ্ট্ৰং লাগিব, নিজকে ফিজিকেল ভালকৈ ৰাখিব লাগে আৰু এনেকুৱা বহুত কষ্ট জেগাত আমি কাটি আহিছিলোঁ। আমি চম্বাত আহিছিলোঁ পষ্টিং, চম্বাত একবাৰ দুজন মিলিটেন্স এটাক কৰিছোঁ, তাতেও আমাৰ ইউনিট ছাকচেছ হৈ গৈছে, দুজন মিলিটেন্সও মাৰি গৈছে। আৰু লেহ লাডাখত তাতে 18,000 ফিটত আমি কাটি আহিছোঁ। তাতেতো বহুত কষ্ট, অক্সিজেন একদম নাই, শ্বাস লোৱাত বহুত টান হয়, সেই জেগাত কাটি আহিব লগা হয়। আৰু খানাবিলাক ভালকৈ খাব নোৱাৰে, ঠাণ্ডা ইমান ঠাণ্ডা, বহুত কষ্ট, তাৰমানে 1 মিনিট বাহিৰত থাকিব নোৱাৰে। ঠিক তেনেকুৱা আমাৰ ড্ৰেছ দিয়া হয়, ড্ৰেছ পিন্ধিলেও বহুত কঠিন হয়। আৰু উঠি অহা নৱপ্ৰজন্মক কি ক'ব মানে, ডেকা ল'ৰাবিলাকক কি ক'ব? এতিয়া আমাৰ এই নৌজৱান উঠি আহিছোঁ, তেখেতক মই ভাবিছোঁ এনেকুৱা যদি সিহঁতে ভালকৈ পঢ়ি ফালে নিশ্চয় যিকোনো আৰ্মি হ'লে ডিফেন্সত ছাৰ্ভিচ কৰিলে ভাল। আমাৰ ডিফেন্সৰ বহুত ৱেলফেয়াৰ আছে, সেই ৱেলফেয়াৰটো ল'ব পাৰে আৰু যদি পাৰে অফিচাৰিঙত যাব পাৰিলে বহুত ভাল। মই
সেই ক'ব বিচাৰিছোঁ এতিয়া নজৱানক সিহঁতকে পঢ়ি ফালে ভাল মানুহ হওক চবেই ডিফেন্স নহ'লে চাকৰি কৰিলে নিজৰ লাইফটো অলপ ভাল হয়